প্ৰিয় বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ আন এটা বিশেষ ভিডিঅ'। ইয়াত কেইটামান প্ৰশ্ন আছে, যি প্ৰশ্নকেইটা অতি গুৰুত্বপূৰ্ণ, পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নকেইটা বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা চিলেকশ্যন কৰা কেইটামান প্ৰশ্ন মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ। বলক তেনেহ'লে প্ৰশ্নকেইটা চাওঁ আৰু উত্তৰকেইটা। ইয়াত প্ৰথমত প্ৰশ্ন দিয়া আছে, শ্ৰেণীকক্ষত পুৰস্কাৰ আৰু শাস্তিৰ নীতিৰ অপপ্ৰয়োগে শিক্ষাৰ্থীক ডেছ কৰে। ইয়াত চাৰিটামান অপশ্যন দিয়া আছে। ক, ক্ষতি কৰে; খ, কামত আহে; গ, অভিৰুচিত কৰে; ঘ, আগ্ৰহী কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ষতি কৰে, অপশ্যন ক। দ্বিতীয় প্ৰশ্ন, অনুশীলন নীতিৰ দুটা উপভাগ হ'ল। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন ক, শাস্তি আৰু পুৰস্কাৰৰ নীতি; অপশ্যন খ, ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি; গ, ফলাফল আৰু পৰিস্থিতিৰ নীতি; ঘ, ব্যৱহাৰ আৰু শাস্তিৰ নীতি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ, অৰ্থাৎ ব্যৱহাৰ আৰু অব্যৱহাৰৰ নীতি। ৩ নম্বৰ প্ৰশ্ন, এজন ভলীবল খেলিবলৈ শিকা ল'ৰাই অংক কৰিবলৈ শিকোঁতে ভলীবলৰ ক্ষেত্ৰত আয়ত্ব কৰা জ্ঞান, কৌশল, অভ্যাস, মনোভাৱ আদিয়ে অংক শিকাৰ ক্ষেত্ৰত কোনো শুভ বা অশুভ প্ৰভাৱ নেপেলায়। ইয়াৰ কাৰণ, চাৰিটামান কাৰণ দিয়ে অপশ্যন দিয়া আছে। ধনাত্মক স্থানান্তৰকৰণ; অপশ্যন খ, ঋণাত্মক স্থানান্তৰকৰণ; অপশ্যন গ, শূন্য স্থানান্তৰকৰণ; অপশ্যন গ, আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, অৰ্থাৎ শূন্য স্থানান্তৰকৰণ। পিছৰ প্ৰশ্ন লৈ আহিছিলোঁ ৪ নম্বৰ প্ৰশ্ন, অসমীয়া ব্যাকৰণৰ জ্ঞানে হিন্দী ব্যাকৰণ শিকাত সহায় কৰে। স্কুটাৰ চলাবলৈ শিকা অভ্যাসে মটৰ গাড়ী চলোৱাত সহায় কৰে। ই হ'ল ডেছ। চাৰিটা অপশ্যন দিয়া আছে। ক, শূন্য স্থানান্তৰকৰণ; খ, ধনাত্মক স্থানান্তৰকৰণ; গ, ঋণাত্মক স্থানান্তৰকৰণ; ঘ, স্থবিৰ স্থানান্তৰকৰণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, অৰ্থাৎ ধনাত্মক স্থানান্তৰকৰণ। ৫ নম্বৰ প্ৰশ্ন, শিক্ষণ কাৰ্যক স্থায়ী ৰূপ প্ৰদানত সহায় কৰে। অপশ্যন আছে ৪টা। ক, মনোযোগে; খ, আগ্ৰহে; গ, অভিৰুচনে; ঘ, অভ্যাসে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, অৰ্থাৎ আগ্ৰহে। ৬ নম্বৰ প্ৰশ্ন, নিজৰ অজানিতেই শিকি থকাখিনিক কোৱা হয়। চাৰিটা অপশ্যন। অপশ্যন ক, সচেতন শিক্ষণ; অপশ্যন খ, অসচেতন শিক্ষণ; অপশ্যন গ, বিমূৰ্ত শিক্ষণ; অপশ্যন ঘ, প্ৰজ্ঞাত্মক শিক্ষণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, অৰ্থাৎ অসচেতন শিক্ষণ। ৭ নম্বৰ প্ৰশ্ন, শিকাৰ প্ৰতি থকা আগ্ৰহে সম্ভৱ কৰি তোলে। অপশ্যন ক, অলপ শিক্ষণ; অপশ্যন খ, আধা শিক্ষণ; অপশ্যন গ, সম্পূৰ্ণ শিক্ষণ; অপশ্যন ঘ, আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, আধা শিক্ষণ। ৮ নম্বৰ প্ৰশ্ন, কেতবোৰ মানুহৰ অন্ধকাৰৰ প্ৰতি থকা ভয় বাঘৰ প্ৰতি থকা ভয়ৰ পৰিণতি। অপশ্যন খ, অনুবন্ধনবাদ; অপশ্যন খ, অনুকৰণ পদ্ধতি; অপশ্যন ঘ, সংযোগবাদ; অপশ্যন ঘ, সামগ্ৰিকতাবাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, অনুবন্ধনবাদ। ৯ নম্বৰ প্ৰশ্ন, আৱেগিক অনুবন্ধনবাদৰ জন্মদাতা হ'ল। অপশ্যন ক, কহলাৰ; খ, থৰ্ণ্ডাইক; গ, ৱাটছন; ঘ, পেভলভ।
ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ অৰ্থাৎ ৱাটছন। 10 নম্বৰ প্ৰশ্ন, অনুবন্ধন হয় ড্যাশ আৰু কৃত্ৰিম উদ্দীপকৰ মাজত নতুন সংযোগ। অপশ্যন খ স্বাভাৱিক প্ৰতিক্ৰিয়া, অপশ্যন খ অস্বাভাৱিক প্ৰতিক্ৰিয়া, অপশ্যন গ স্বাভাৱিক উদ্দীপক, অপশ্যন ঘ অস্বাভাৱিক উদ্দীপক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক স্বাভাৱিক প্ৰতিক্ৰিয়া। 11 নম্বৰ প্ৰশ্ন, অনুবন্ধনে শিক্ষণৰ ড্যাশ সাক্ষৰতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ক উচ্চ মানসিক, খ নিম্ন মানসিক, গ উচ্চ শাৰীৰিক, ঘ নিম্ন শাৰীৰিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অৰ্থাৎ উচ্চ মানসিক সাক্ষৰতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰশ্ন নম্বৰ 12, পৰিণাম নীতিয়ে শিক্ষণত ড্যাশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অপশ্যন ক ব্যৱহাৰ আৰু অব্যৱহাৰ, অপশ্যন খ শান্তি আৰু পুৰস্কাৰ, অপশ্যন গ ব্যৱহাৰ আৰু পুৰস্কাৰ, অপশ্যন ঘ অব্যৱহাৰ আৰু পুৰস্কাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰ্থাৎ শান্তি আৰু পুৰস্কাৰ। 13 নম্বৰ প্ৰশ্ন, যদি স্বাভাৱিক প্ৰতিক্ৰিয়াক কৃত্ৰিম উদ্দীপকৰ দ্বাৰা সৃষ্টি কৰা হয় তেন্তে তাক ড্যাশ বুলি কোৱা হয়। এক চাৰিটা অপশ্যন, ক সংযোগবাদ, খ সামগ্ৰিকতাবাদ, গ অনুবন্ধনবাদ, ঘ গেষ্টলবাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অৰ্থাৎ অনুবন্ধনবাদ। 14 নম্বৰ প্ৰশ্ন, চালকজনে ৰঙা লাইট জ্বলা দেখাৰ লগে লগেই গাড়ীখন ৰখাই দিলে, ইয়াৰ কাৰণ? অপশ্যন ক সংযোগবাদ, অপশ্যন খ সামগ্ৰিকতাবাদ, অপশ্যন ঘ গেষ্টলবাদ, অপশ্যন ঘ অনুবন্ধনবাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অৰ্থাৎ সংযোগবাদ। 15 নম্বৰ প্ৰশ্ন, শিক্ষণ হ'ল সমস্যা ড্যাশ কৰিব পৰা কাৰ্যবিশেষ। অপশ্যন ক সৃষ্টি, অপশ্যন খ সমাধান, অপশ্যন গ পৰিপক্কতা, অপশ্যন ঘ বুদ্ধি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ অৰ্থাৎ সমাধান। 16 নম্বৰ প্ৰশ্ন, অন্তদৰ্শন পদ্ধতিয়ে বিশেষভাৱে সহায় কৰিব পাৰে। অপশ্যন ক কম বুদ্ধিসম্পন্নসকলক, অপশ্যন খ শিশুসকলক, অপশ্যন ঘ বুদ্ধিমানসকলক, অপশ্যন ঘ শিশুৰ আধ্যাত্মিক বিকাশ সাধন হোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অৰ্থাৎ বুদ্ধিমানসকলক। 17 নম্বৰ প্ৰশ্ন, তলৰ কোনটো শিক্ষণৰ বৈশিষ্ট্য নহয়? অপশ্যন ক শিক্ষণ হ'ল আচৰণ সংশোধন কৰা কাৰ্যবিশেষ, খ শিক্ষণৰ ওপৰত জৈৱিক বংশগতি আৰু পৰিৱেশৰ যথেষ্ট প্ৰভাৱ থাকে, গ শিক্ষণে আচৰণ সংশোধন কৰে ভাল ক্ষেত্ৰতহে বেয়াৰ ক্ষেত্ৰত নহয়, ঘ শিক্ষণ সদায় এক নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যৰ দিশত পৰিচালিত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অৰ্থাৎ শিক্ষণে আচৰণ সংশোধন কৰে ভাল ক্ষেত্ৰতহে বেয়াৰ ক্ষেত্ৰত নহয়। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিতে সামৰিছোঁ। ভিডিঅ'টো নতুন চাইছে সিহঁতে ছাবস্ক্ৰাইব কৰে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰে। ধন্যবাদ।